ডাঙৰ কথা হৈছে পৰচৰ্চা কি হৈছে ৰাহুল সমালোচনা কোনে কৰিছে নিৰুপম তোমাক এনেকুৱা বুলি ভবা নাছিল তুমি সমালোচনা কৰা সত্য ঘটনাৰ আধাৰত নেকি আমি কেমেৰাত যদি কৈ দিয়া হয় বহুত ডাঙৰ এটা কণ্ট্ৰভাৰ্চি হৈ যাব ইয়াৰ এই কণ্ট্ৰভাৰ্চিটোৰ ওপৰত আমি জীৱন নদীত পাৰ্ট 2 বনাম যদি ৰাইজে দিয়ে এনে সমালোচনাটো কাৰ ওপৰত আছিল মোৰ ওপৰত নেকি কিবা কাৰণত আপুনি তেতিয়াহ'লে নাই ইনি নিৰুপমটো নাই আজিৰ পৰা কালিৰ পৰা তই নাই হঠাৎ বোলে আহি আছে উপাসনাই গাড়ীৰ পৰা ঠেলা মাৰি পেলাই ৰাহুল মৰি গ'ল তাৰপিছত নেক্সট ৰাহুল আহিব মূৰত বেণ্ডেজ লৈ চব পাহৰি যাব মোক বদলি যাব অঁ